হ'ল মই ফেঞ্চি বজাৰৰ পৰা জোতা এযোৰ কিনি আনিছিলোঁ 300 টকা দি থৈ দিছিলোঁ পিন্ধি যাম আৰু শ্ব'ত মই বাথৰুমত সোমালোঁ ভৰি হাত ধুবলৈ আৰু জোতাযোৰ পিন্ধি যাম আহি দেখিছোঁ জোতাযোৰ নাই কোনে ল'লে এতিয়া দাদা আছিলে আৰু বৌহে আছিলে বৌটো গুচি গ'ল লাষ্টত মই যাম চাবিটো মাৰি এইটো দাদা পিন্ধি গুচি গ'ল ন মই চেণ্ডেল পিন্ধি গ'লোঁ তাত ষ্টেজত দেখিছোঁ এইটো দাদা পিন্ধি আছে এতিয়া কৰিম কি মই চেণ্ডেলটো পিন্ধি পিছফালে লুকাই আছোঁ আৰু আনিছিলোঁ মই ফেঞ্চি বজাৰৰ পৰা মই বহাগ বিহু প্ৰথম দিনা আমি খাৰগুলিত প্ৰগ্ৰেম হয় তো মই উষাগড়ত থাকোঁতে সেই তেতিয়া ঢেৰ ধেমালি আছে দাদাৰ লগত সেই বুলি কয় এইটো বৌয়ে অনলাইনত অৰ্ডাৰ কৰিছিলে আমাৰ ৰৈ বিনালে শ্বুটিঙৰ সময়ত তেতিয়া কি বুলি কয় ৰৈ বিনালে শ্বুটিঙত অৰ্ডাৰ কৰিছিলে তাৰপিছত দাদা পিন্ধিলে তাৰপিছত শ্বুটিং যেতিয়া অলপ শেষ হ'ব হৈছে বেলেগ জোতা পিন্ধিবতো তেতিয়া কি কৰি দিলে দাদা মোক ক'লে এইটো খুলি দি দিলে এইটো ল তই ঠাণ্ডা দিনত পিন্ধিবি এইটো বৰ গৰম এনেকৈ কৈছে এইটো মোৰ কাৰণে আৰু কি লাগে কালি আৰু মোক বেছি আৱেগ হৈ পৰিলোঁ দাদা যোনখন নেকি চিনেমা হল